কি কৈ আছ তই ইয়াত মন মাৰি বহি আছ যে? আৰে কি কবি দুখৰ কথা বচোন বৰ তাৰপিছত শুনিবি ক। এই কালি তাৰমানে মই ডিব্ৰুগড় টাউনলৈ গৈছিলোঁ এই আইতা এজনী ৰাস্তা পাৰ হ'ব পৰা নাছিলে আৰে মই হাতত ধৰি পিনে মানৱীয়তা খাতিৰত ৰাস্তাটো পাৰ কৰি দিলোঁ কোন কুকুৰ পোৱালি এটা ফটো এখন মাৰি পিনে লগাই দিছে নহয় মিমছ এটা বনাই পিনে বোলে প্ৰেমে নামানে বয়সৰ সীমা কালিৰ পৰা মাথাটো বেয়া হৈ আছে নষ্ট হৈ আছে এইবিলাক চলি থাকে টেনশ্যন নলবি তই টেনশ্যনটো এনেও লোৱা নাই মই হ'লেও বাৰু বাদ দেচোন বাদ দে কথা এটা জানো না তই কি কথা আমাৰ গাঁৱলৈ যে নিচা কলিতা এক্ট্ৰেছ যে অঁ তাই আহিছে না আমাৰ গাঁৱলৈ নিচা কলিতা কলিতা আহিছে মাক কচম এক্ট্ৰেছজনী অত দিনটোৰ পৰা ছিংগুল আছোঁ এইবাৰ মই নিচা কলিতাক পতাহে আহিম কিন্তু পতাম কেনেকৈ বে তই টেনশ্যন নলবি অঁ কেলে দীপ মাইনা আছে নহয় আমাৰ দীপনা মানে কোনটো সি আকৌ এই চালিয়া দীপ মইনা এই বাইক যে মাক কচম ধামাকা কিন্তু তাক পতাম কেনেকৈ বে মই কেলে আমাৰ দীপ মাইনা নাই জানো লগ পাম ক'ত তাক সেইটো দীপ মানে আহিলা আহিলা ঐ দীপ ভাই ঐ তই কথা এটা গম পাৱ নাই আমাৰ গাঁৱলৈ নিচা কলিতা আহিছে আৰে তই যেনে তেনে কৰি মোক পতাই দে না নিচা কলিতা তই চিন্তাই নকৰিবি একদম পুৰা পতাই দিম আৰে ই পায়তো কি ভাবিছ বৈ তেনেহ'লে এটা কাম কৰোঁ লগৰখিনিক ফোন মাৰি দিওঁ তিনিআলিলৈ আহি পেলাই কওঁ তিনিআলিলৈ আহিব হ'ব বৈ বৈ আহ
কুকুৰ পোৱালি ঐ ক'ত আনিছ তাক লৈ গ'ল বে পপিয়াই লৈ গ'ল নিচা কৰিলাক মা কচম বেয়া ঢকা খাই গ'লো বে বাদ দে বুজিছ প্ৰেমত ঢকা খোৱা হৈ থাকে আৰু ঢকা খোৱা কৰি থাকে ন প্ৰেমত মানে চবেই ঢকা খায় ঝলক টপকহে দেখি গৈছো আৰু প্ৰেমত 100 টকা এটা আছে দে কোৱাটা এটা খাওঁগে বুৰ 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 কি হ'ল